দাদা শুনিছেনে? দেখা পোৱা নাই, মোৰ দুই চাৰি দুটা কাণ আছে যে। তেতিয়াহ'লে মই নিশ্চয় শুনিব পাইছোঁ হয় না? ক্ষমা কৰিবহি। কৰিলোঁ। মানে আপোনাক এটা কথা সুধিব লগা আছিল। সুধ। আৰে আপুনি তই বুলি কথা পাতি আছে কিয়? কি ইমান মহান কামটো কৰি আছে আজি, তই বুলি ক'ব নোৱাৰি, আপুনি বুলি ক'ব লাগিব। ঠিক আছে বাদ দিয়ক, এইবাৰ প্ৰশ্নটো মই কৰোঁ আপোনাক। তেতিয়াহ'লে আগতটো কি আছিল? নহয় তাৰমানে আচল কথাটো কওঁ আৰু। আগতে নকলবিলাক সুধি টাইম পাছ কৰি আছিলি ইয়া। আৰে ভাই, উকিল বাবু ক'ত বহেনো? ৰেল ষ্টেচনত টিকট কাউণ্টাৰত বহি আছে। আহা, ঠাট্টা কিয় কৰি আছে? আৰম্ভটো কোনে কৰিছিল বা? তই না। যাৰ অফিচৰ সন্মুখত বহি আছে তাৰ কথা সুধছা ক'ত বহে? ভিতৰত আছে, যাই ফেলে মৰ। মৰিম মানে? ভিতৰত যা। ছাৰ, আপোনাৰ নতুন ক্লায়েণ্ট লৈ আহিছোঁ। নতুন ছাগলী, গলটো ভালকে কাটব। দেখাত চেহেৰা পাতি ভালেই, পইচা থকা আনপাও। হ'ব দে, যা বাহিৰত যাই ফেলে যাই মক্কেল চাই দাঁত কিলাব নালগে। আহক ইফালে আহক আপুনি। বাপৰে, আপুনি এতিয়া মোক আপুনি বুলি কৈ আছে, আপোনাৰ চাকৰটোৱে মোক তই বুলি কৈ আছিল। যদি দুজনে একেই হ'লো হয়, তেতিয়াহ'লে কিন্তু মই হ'লো হয় না। ইয়াৰ কথা বাদ দিয়ক, এতিয়া কওক আপোনাৰ নামটো কিবা আছিল? মোৰ নাম প্ৰসেনজিৎ। কওকচোন আপোনাৰ কি সেৱা কৰিব পাৰোঁ? মানে মোৰ অলপ মাটি আছে, সেই মাটিটো পুৰা মোৰ নামত কৰিব লাগে মানে। মাটি যদি আপোনাক তেতিয়া আৰু কি আৰু আপোনাৰ নামত কৰিব আহিছে নতুনকে, বুজা নাই। নহয় মানে তেনেকৈ মোৰ নামত নাই, দেউতাৰ নামত আছে। সেইটো মাটিটো মোৰ নামত কৰিব লাগে আৰু। সেইটোৱে কথা। দেউতাৰ নাম কি? চিৰঞ্জিত। বাপৰে, ভাল পৰিবাৰেই দেখোন, চব্জিত। আচ্ছা। পিছে দেউতা কি আছে না আছিল? নহয় মানে আছিল। আচ্ছা, পিছে ঘৰ ক'ত? শিয়ালমাৰাত। আৰু মাটি? শিয়ালমাৰাত ঘৰ হ'লি মাটি কিবা সিংহমাৰাত হ'ব নেকি? শিয়ালমাৰাতে আছে মাটি। ঠিক আছে, তে কালি কাগজবিলাক লৈ আহিব, কৰি দিম। হৈ যাবতো? হৈ যাব। হৈ যাব ন? হৈ যাবতো। আৰে আপোনাৰ কিবা সন্দেহ আছে নেকি? মোক লৈ ফেলে মোৰ টেলেণ্টৰ ওপৰত কিবা সন্দেহ আছে আপোনাৰ? নহয় মানে ঠিক আছে, আপুনি মোৰ কামটো কৰি দিব, মই আপোনাক চাধা খোৱাৰ টকা দিম দিয়ক। আৰে কি কয়, মই কি চাধা খোৱাৰ পইচাৰ কাৰণে ইমান ডাঙৰ চেম্বাৰত খুলি বহি আছো নেকি? মই এটা সন্মানী উকিল আৰু মোৰ এটা ফিক্স ৰেট আছে। কিমান পিছে ৰেটটো? 50,000। ইমান টকা? মাটিৰ দামে ইমান টকা নহয়, ইমান টকা দিব নোৱাৰিম। কিমান দিব? 30,000। দিয়ক। ইমান সহজতে মানি লৈছে, ইমান টকা দিব নোৱাৰো। কিমান দিব? দিয়ক। 25,000। ইমান টকা দিব নোৱাৰো, 25,000 নাই মোৰ তাতে। কিমান দিব তে? 5,000 টকা দিম দিয়ক। ঠিক আছে, দিয়ক, 5,000 দিয়ক। তাতে নাযাওঁ, কামটো আগতে শেষ কৰক, তাৰপিছত দিম। সেইগিলা নহ'ব, এডভান্স লাগব। কিমান লাগব? 1,000 টকা দিয়ক এডভান্স। ইমান টকা অনা নাই। কিমান আনছি তে? 100 টকা আনছো, এইটো লওক। দিয়ক। ঠিক আছে, যাওঁতে কালি আহিম।
ঠিক আছে। চাল্লা কালি হ'ব ৰ। দাদা আপুনি ক'ত যায়? মোৰতো দিয়ক, মোৰ ফিজটো। আপনাৰ ফিজটো মানে বুজা নাই, কি ক'ব খুজিবা? মই দিনটো যে বহি থাকলো ইয়াতে, উকিলটো যে ধৰাই দিলো, কিয়া দিলো মানে? মানে টকাৰ কাৰণে? আপুনি কি ভাবছি? মই এটা সমাজ সেৱা কৰি আছো নেকি দিনটো এই গৰমত ৰখি পেলাই? আপনাৰ ফিজটো কিমান? চাহ মোৰ এইগিলা ফুং নাই, মোৰ একদম ফিক্স ৰেট, 500 টকা লাগব মোক। বাপৰে, আপোনাক 500 টকা লাগে? মোৰ ইমান নাই, মোৰ তাত ইমান নাই। ইয়াতে এইগিলা নাটক কৰি লাভ নাই ভাই। মোৰ 500 টকা ফিজ, 500 টকাই লাগব। মই উকিলৰ দৰে ফাং ফুং মানুহ নহয়, 500 টকাই দি। আৰু যদি নেদাও? নাকত প্লাক লগাই থৈ দিম নাকেৰ কাণে, চিঞৰি থাকিলে খুলি নাযাওঁ, পচি যাব নাক। কিন্তু আপোনাৰ এটা কথা ভাল লাগছে মোৰ, দিনটো তইকে পাৰ কৰি দিলে, এতিয়া পইচা লোৱাৰ সময়ত আপুনি এইটো লওক 500 টকা। হ'ব দে, তই যাই থাক, কালি আহিবি। উকিল বাবু, এতিয়া চব কাগজ আনি দিছো, মাটিটো নামত কৰি দিয়ক। আগতে 4,900 টকা, তাৰপিছত কথা হ'ব। পইচাটো আনছো লওক। কাগজ চাই যিটো বুজিলো, মাটিটো আপোনাৰ নামত নহয়। কিয় নহয়? এইটো আপুনি কেনেকৈ বুজিলে? ডেথ চাৰ্টিফিকেট নাই নহয়। চাৰ্টিফিকেট আছে, ডেথ চাৰ্টিফিকেট। মই একো বুজাই নাই। এই আমাৰ ছাৰৰ ইংলিছটো ভাল না, বাহিৰৰ পৰা পঢ়ি আহিছি না, তই বুজি নাপাবি। চাৰ্টিফিকেট। উকিল বাবু, মোক যেনকেই নহওক মাটিটো মোৰ নামত কৰি দিয়ক। আজি লাগে আপুনি চব বনাই দিয়ক উকিল বাবু, একদম আৰু আপোনাৰ ভৰিত ধৰছো। তই বিনা চলাইতটো মজা, কালি 100 টকা দি থৈ গৈছিলে ন, আজি মজা পাবি ৰ চাল্লা। উকিলক চিনি পোৱা নাই, মই ইমান বছৰে থাকিলেকে চিনি নাপালো, আৰু তই ইয়াতে দালালি কৰবা। হ'ব দে, হাতে ভৰিয়ে ধৰব নালাগে, বনাই দিম দে। 25,000 টকা লাগব। ইমান টকা নাই, ইমান টকা ক'ত পৰা দে, কিবা এটা কম কৰক। এইটো চেপ্টাৰ কালিতেহে কৈছি, এইটো পইচা মোৰ নালাগে নহয়। এইটো যোনে চাৰ্টিফিকেট বনাই দিব তাৰহে লাগব, মোৰ নালাগে এইগিলা, উপায় নাই আৰু। ঠিক আছে দে, লওক এইটো 25,000। ঠিক আছে, মই এইগিলা চব ৰেডি কৰো, আপুনি কালি আহক। উকিল বাবু, হৈছেনে? মই কেতিয়াবাতে হৈছো, 50 বছৰ হ'ল, বহু বছৰ আগতে হলো দে মই। নহয় উকিল বাবু, মানে মোৰ কামটো হৈছে না। কোনটো কাম বা আছিল? আপুনি যে আহিব ক'লাক আজি, সেইটো কাম, মাটিৰ কামটো। এইটো কামটো তোমাৰ নহয়। কিয় নহয়? আপোনাৰ দেউতাৰ জন্মই হোৱা নাই, কেনেকে হ'ব তে? আৰে কি কথা কয় আপুনি? দেউতাৰ জন্ম নহলি মই ক'ৰ পৰা হলো? এইটো মই কেনেকে জানিম তই ক'ৰ পৰা হৈছা? তোৰ দেউতাৰ জন্ম চাৰ্টিফিকেট নাই, মই ক'ৰ পৰা প্ৰমাণ কৰিম তোৰ দেউতাৰ জন্ম হোৱা বুলি? নহয় উকিল বাবু, আপুনি চব পাৰব, আপুনি কিবা এটা কৰক, আপুনি চব জানে এইগিলা, ক'ৰ পৰা কি ওলাব লাগে, যেনকে পাৰক আপুনি কৰি দিয়ক। দে এইটো ল, জন্ম চাৰ্টিফিকেট। কিন্তু ইয়াৰ বাবে 25,000 টকা লাগব, পইচা দি 25,000। উকিল বাবু, ইমান টকা নাই দিয়ক। নাই যদি বাদ দি বাপা। নালগে দিয়ক, ৰ'ব মই দিছো, সেইটো লওক 25,000 লওক। উপায় নাই, এইটো হেৰি মই পইচাটো নলওঁ নহয়, যোনে চাৰ্টিফিকেটটো বনাই দিছি, যোনে জন্ম দিছি সিয়ে ল'ব, মই নলওঁ এইগিলা পইচা। মোৰ ফিজটো মাত্ৰ 5,000 টকা দিলি যে, সেইটোৱেই, এইগিলা মোৰ পইচা নহয় না।
তই যদি ঠিক এগুলা আছে। আগতে বনাই থলি হয় তেতিয়াহ'লে আৰু মালগিলা হয় এতিয়া চব বনাব লগা হৈছে না বেছি বেছিকে পইচা মাখা লৈছে মানুহগিলাই সোনকালতে বনাই দিছি সুখবৰ তোৰ দেউতা হৈছে মোক পাৰ্টি দিব লাগিব পাৰ্টি দি মোক তোৰ দেউতা জন্ম পাইছি মানুহ চলি হ'লে পাৰ্টি দিয়ে মোক বেছি ডাঙৰকৈ পাৰ্টি দিব লাগিব বল বল পাৰ্টি দিবি বল আৰু যদি আৰু পাৰ্টি নাযাওঁ নোখোৱালে পাৰ্টি তোৰ যি দেউতা হ'ল সেই কাগজটোৱে খাই পেলাম মোৰ মায়েকেইটা কি ডকাইতে তহঁতে দালাল নহয় তহঁতে ডকাইতহে এই ল তোৰ 500 টকা তোক মাত্ৰ টকা উকিল দিব বাবু দিছে মোৰ দেই কামটো অভিশাপ দিব কেতিয়া দিয়া হ'ব নাই এতিয়া যা যা অ যি হ'ল আপোনাৰ ভালে কাম ভালে হ'ল হৈ এতিয়া গুচি গেলেই যা যা তোৰ কাগজ মাটি আপোনাৰ নামত হৈ গৈছে হা ছাৰ হা হা তই গম পাব সি চালা বহুত মাৰি দিলাক না 50,000 নিজকে ওপৰত এই উঠছি বুলি না ভাবছিল দে এই নে উঠছি দে 60 মানে উঠালো নেকি নহয় দে 55 মান উঠছি দে যা খুশি দে মজা আহিব লাগছে নালাগে পাৰ্টিৰ যি লগত হ'ল কাম ভালে কৰি ভালে এতিয়া চব বেলেগ ক'বাত মাথা মাৰ আৰু